পুৰণিটো ইয়াত থাকিবই নোৱাৰে কাৰণ এভিকশ্যনটোৱে নতুন মানে কি ইয়াত বহাটোৱে নতুন গতিকে বহাটো কোন চনত বহিছেতো ছেটেলাইটত চাবই পাৰি তাৰ আগত তেওঁলোক ক'ত আছিল গতিকে ইয়াৰ আগত য'ত আছিলে তেওঁলোকক আমি তাতে যোৱাৰ কাৰণে সুবিধা কৰি দিম যদি কোনোবা একেবাৰে লেণ্ডলেছ আছে কথাটো বেলেগ কিন্তু ইয়াততো নতুনকৈ হয় আৰু মানুহটো ক'ৰবাৰ পৰা আহিব লাগিব ন গতিকে প্ৰথম আমি জানিব লাগিব ক'ৰ পৰা আহিছিলে গতিকে যিখিনি মানুহে নিজৰ জেগালৈকে উভতি যাব নোৱাৰে তেওঁলোকৰ লগত আমি পিছত কথা পাতিম কিন্তু এই গোটেই ঘৰবোৰ দেখিলে আপুনি গম পাব 10-12 বছৰত হোৱা বা 15 বছৰত হোৱা তো 15 বছৰ আগততো পৰিয়ালটো ক'ৰবাৰ পৰা আহিছিলে ন গতিকে প্ৰথম জানিব লাগিব তেওঁলোক ক'ৰ পৰা আহিছিলে বোলে নহয় গৰাখহনীয়া হৈছিলে মাটি গৈছিলে তেতিয়া আমি সেই গাঁৱতে ব্যৱস্থা কৰি দিম কিন্তু প্ৰথম আমি জানিব লাগিব প্ৰত্যেকজন মানুহৰ বুৰঞ্জী আৰু ইতিহাস গতিকে আমি চেষ্টা কৰিম জানিবৰ কাৰণে কিছু মানুহ লেংকি চিঙা কিছুমানৰ পৰা অহা বুলি শুনিছিলোঁ যাবগৈ নিজে যাবগৈ তেওঁলোক ইয়াতে যদি কিছুমান মানুহ কিবা কৰি থাকিব কিছুমান মানুহ যাব কিন্তু আমাৰ মানুহখিনি আমাৰ লক্ষ্য নহয় আমাৰ লক্ষ্যটো হ'ল হাছিলা বিল আমি হাছিলা বিলত কাকো আহিব নিদিওঁ হাছিলা বিলখন আমি সংৰক্ষণ কৰিম গতিকে আমাৰ লক্ষ্যটো মানুহখিনি নহয় আমাৰ লক্ষ্যটো হ'ল হাছিলা বিল